এয়া মই আজি দুপৰীয়া আহাৰ খাব লৈছোঁ। এয়া প্ৰথমে আপোনালোকক এই বীজ জলকীয়াটো দেখাই লৈছোঁ। এয়া মোৱা মাছ ফ্ৰাই, এয়া ভোল দি মোৱা মাছ বনাইছোঁ, এয়া খুতৰা শাক আৰু ভাঙন মাছ দি বনাইছোঁ, আৰু এয়া পদিনা চাটনি, এয়া জলফাই চাটনি। ইয়াতে মই ষ্টাৰ্ট কৰোঁ এতিয়া ভাত খাবলৈ। আজি মোৰ সোনকালে হ'ল, বজাৰ কৰি মেলি আদি আৰু ৰাতিপুৱা মৰ্ণিঙত ব্ৰেকফাষ্ট বনোৱা নাই, চিধাই আৰু কিচেনত লাগি গ'লোঁ, ৰান্ধা বাঢ়াত লাগি গ'লোঁ, আৰু আজি সোনকালে হৈ গ'ল। 12টালৈ 10 মিনিট থাকোঁতে এয়া মই এতিয়া খানা খালোঁৱেই। মজা হৈছে। খুতৰা দি ভাঙন মাছ বহুত টেষ্টি হৈছে। বীজ জলকীয়া বাবাৰে বহুত জ্বলা। মাছ খুতৰা মাছ দি ভাঙন ইমান টেষ্টি হৈছে নহয় খাবলৈ। জলফাই চাটনি আজি মৰ্ণিঙত আৰু ৰখা নাই আৰু পটাপট শাক চাক বাচি ভোল কাটি, বোৱাৰী আছে, বোৱাৰীয়ে ধুনীয়াকৈ শাকখিনি বাচি দিলে, মই ভোল চোল চব মানে কুটি বাচি একদম মাছ চাছ চব ধুনীয়াকৈ চাফা তাফা কৰি মেলি একদম লাগি গ'লোঁ। ভোল জহা ভোল একদম মজা লাগিছে। মাংসতকৈ এইবিলাকেই ভাল লাগে খাই। মোৰ ঘৰ ইলেক্ট্ৰিচিটি বৰ্ড আছে যে, ইলেক্ট্ৰিচিটি বৰ্ডৰ ফ্ৰণ্টৰ সাৰথী কলেজ আছে নহয়, সাৰথী কলেজৰ লগতে লাগি থকা বিল্ডিংটোৱে মোৰ ঘৰ। ৰাতিপুৱা যাওঁ যে সদায় ৱৰ্ক কৰিবলৈ, তেতিয়া স্কাইশ্বপৰ ফ্ৰণ্টত বজাৰবোৰ পাওঁ যে, গাঁৱৰ পৰা মানুহবিলাকে আনে, ইমান ধুনীয়া ধুনীয়া চব্জি আনে। চেণ্ট্ৰেল মাৰ্কেটতে আপুনি ইমান ভাল ভাল বস্তু নাপাব। আৰু কেপি চাৰিআলিত একদম ফ্ৰেছ মাছ আনে একদম জীয়া জীয়া। আপোনালোকে চাগে ভাত খোৱাই নাই। মইতো ভবাই নাছিলোঁ এই পৃথিৱীত জীয়াই থাকিম বুলি। ইমান ডাঙৰ বেমাৰ এটা হৈছিলে, মৰিয়ে যাম বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ আশীৰ্বাদত মই বাচিলোঁ। সেয়ে আজি আপোনালোকৰ আগত এইদৰে ভাত খাব পাৰিছোঁ। আপোনালোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব দেই।
মই যেন সদায় ভালে থাকোঁ। জলফাই গুটি দুদিনমান চাগে ভিডিঅ' দিবই নোৱাৰিম চাগে। ঘৰতে বিয়া এখন ওলাইছে, মোৰ দাদাৰ ল'ৰা। বিয়া লাগিব এতিয়া গাত, অহা যোৱাটো কৰিবই লাগিব, অহা যোৱা কৰি আছোঁ। জ্বলা খাইছোঁ যে একদম নাকৰ পানী ওলাই গৈছে। ভুল লাগে, ডিঙিত কাঁইট লাগে বুলি। বিজলকীয়াটো ল'লোঁ হয়, খাবই পৰা নাই, বহুত জ্বলা। বহুত মানুহে খাই দিয়ে দেই, একদম চবেই নোৱাৰোঁ খাবলৈ। ভোল দি মাছ এখন খুব ভাল হৈছে।
পানী খাওঁ। মই ভাত খোৱাৰ সময়ত পানী নাখাওঁ। ভাত খোৱাৰ আধা ঘণ্টাৰ পিছত পানী খাওঁ। পেটে পৰি গ'ল। কাইলৈ লমাইছিল। ডিঙিত কাঁইট লাগিব লাগিলে একেবাৰে হস্পিটেল পাবগৈ লাগিব। ভয়ো লাগে, সেইকাৰণে লাহে লাহে খাইছোঁ। মইতো আছামিছ খ্ৰীষ্টান ছোৱালী হয়। মই বিয়া হৈছোঁ বেংগলী পৰিয়ালত। আগতেতো বেছি মাংস চাংস বেছি ভাল পাইছিলোঁ, কিন্তু এতিয়া ইয়াত বিয়া হৈ আহি মই বেছি এতিয়া মাছেই ভাল পাওঁ। গৰম লাগি গৈছে। নৱেম্বৰ আজি 16 হয়, তথাপিও ফেন চলাবলগীয়া হৈছে। পদিনা চাটনি বহুত ভাল লাগে। পদিনা খালে স্বাস্থ্যৰ কাৰণেও ভাল, পদিনাটো খাব লাগে।
জ্বলা তথাপি খাবলৈ এৰা নাই। মাছৰ মাথা খাব লাগে, খালে ভাল, খালি অলপ সাৱধানে। মোৰ হৈ গ'ল খোৱা। চক প্লেট একদম উদং কৰি দিলোঁ। মোৰ পানী খোৱা গিলাচ চাব কিমান ডাঙৰ, কিন্তু মই এতিয়া পানী নাখাওঁ, কিন্তু ৰাখি দিছোঁ বইল পানী। ইমান ডাঙৰ মোৰ পানী খোৱা গিলাচ। লাচি খাওঁ, লাচি খোৱা গিলাচত মই পানী খাওঁ। চাওক এইটো ৰাখি দিছোঁ, আধা ঘণ্টাৰ পিছত পানী খাম। আজিলৈ আহোঁ, আপোনালোক সকলোৱে ভালে থাকিব। পুনৰ আকৌ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।